1 নম্বৰ ক উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। উত্তৰ শিপা, গা-গছ, ডাল, পাত, ফুল আৰু ফল। খ শিপাক পাচলি হিচাপে খোৱা 3বিধ উদ্ভিদৰ নাম লিখা। উত্তৰ গাজৰ, মূলা, বিট। গ উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উত্তৰ উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হৈছে গছৰ পাতত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। ঘ বছৰৰ সকলো সময়তে ফুলি থকা 2বিধ ফুলৰ নাম লিখা। উত্তৰ জবা ফুল আৰু কৰবী ফুল। ইয়াৰ লগতে গোলাপ ফুলো হয়। ঙ নম্বৰ গ্ৰীষ্ম ঋতুত হোৱা 3বিধ ফলৰ নাম লিখা। উত্তৰ আম, কঁঠাল, লিচু। প্ৰথম চ 4বিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰ কঁঠাল, ডালিম, লেটেকু। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ইয়াতে ক নম্বৰতে দিছে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ ডেছ আছে। ইয়াত হ'ব কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। খ লিচু, জলফাই আদিৰ ডেছ গুটি থাকে, এটা গুটি থাকে বা এক গুটি থাকে। গ উদ্ভিদে বায়ুমণ্ডলত ডেছ। ইয়াত হ'ব অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। ঘ ফুলৰ পৰাই ডেছ হ'ব, তাত শব্দটো হ'ব ফল উৎপন্ন হয়। ঙ ফুলৰ ৰং আৰু ডেছ আছে। ইয়াত হ'ব গোন্ধে কীট পতংগক আকৰ্ষণ কৰে। 3 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ইয়াতে ক উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড, অক্সিজেন গেছ আহৰণ কৰে। ইয়াতে শুদ্ধ হ'ব শব্দটো কাৰ্বন ডাই অক্সাইড। ইয়াতে টিক মাৰ্ক দিব লাগে। তাৰপিছত খ নম্বৰ শেৱালি, ৰজনীগন্ধা আদি দিনত ৰাতি ফুলে। ইয়াতে হ'ব শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। শুদ্ধ বাক্য এনেদৰে হ'ব। গ নম্বৰ প্ৰশ্নটো হৈছে কমলা, বগৰী আদি গ্ৰীষ্ম ঋতুত, শীত ঋতুত হোৱা ফল। ইয়াতে শুদ্ধ বাক্যটো হ'ব কমলা, বগৰী আদি গ্ৰীষ্ম ঋতুত, সেইটো নহয়, কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। ঘ নম্বৰ মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু ডাঙৰ। ইয়াতে শুদ্ধ বাক্যটো হ'ব মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা। সেইটো তোমালোকে নিজে নিজে অংকন কৰিবা।